নমস্কাৰ, আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মা দুৰ্গাৰ আশীৰ্বাদ যাতে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক তাৰেই কামনা কৰিছোঁ। আৰু এইফালে এতিয়া মই কি ৰেডি কৰি আছোঁ দেখিছে নহয়, সান্দহগুড়ি আৰু জাহাজী কল আমাৰ ঘৰৰ হয় দেই। আৰু যিহেতু মানুহজনে আৰু লগৰজনৰ সৈতে কাম কৰি আছে, সেইটো কাৰণে তেওঁলোকৰ কাৰণে মই জলপান ৰেডি কৰি আছোঁ। আৰু এতিয়া আমি চাহ খাবৰ কাৰণে পকৰি বনাবলৈ লৈছোঁ। পকৰি মানে আটা আৰু আলু পকৰি হয়। কেনেকৈ বনাব লাগে আপোনালোকক দেখাম বাৰু, খাই চাবচোন এদিন বনাই, বহুত টেষ্টি হয় খাবলৈ। এনেদৰে আটা লৈছোঁ, অলপমান নিমখ দিছোঁ অকণমান, তাৰপিছতে আলু দুটা বইল কৰি ৰাখিছিলোঁ, ভালদৰে পিটিকি ল'ম। পিটিকি তাত এতিয়া পিঁয়াজ দুটা মিহি মিহিকৈ কাটি দিম, কেঁচা জলকীয়া দুটাও কাটি দিম লগতে। তাৰপিছত নৰসিংহ পাত অলপমান মিহি মিহিকৈ কাটি দিম। কাটি গোটেইখিনি ভালদৰে মিলাই ল'ম, অলপমান পানী দি। আৰু আনফালে মই কেৰাহীখন গেছত পাতি ৰাখিছিলোঁ তেলখিনি গৰম হ'বৰ কাৰণে। তেলখিনি এতিয়া গৰম হোৱাত এনেদৰে সৰু সৰুকৈ তেলত দি দিছোঁ। আৰু যিহেতু বেছি বনোৱা নাই বাৰু, কমকৈ বনাইছোঁ, কাৰণ বেছিকৈ বনালে আমনি লাগে, পিছত পকৰি গুচি পিঠা হৈ পৰেগৈ, সেইটো কাৰণে এটা হিচাপতে বনাইছোঁ। আৰু এইফালে এতিয়া মই গাখীৰ চাহ বনাই আছোঁ। গাখীৰ চাহত চেনি আৰু চাহপাতটো সকলোৱে দিয়ে, আৰু মই এতিয়া ইলাচি আৰু আদা দিছোঁ। আপোনালোকে মোক জনাবচোন আপোনালোকেনো কি কি দিয়ে গাখীৰ চাহত। আৰু এতিয়া চাহৰ সৈতে পকৰি ৰেডি, ঘৰৰ আটাইকেইটাকে দিছোঁ খাবৰ কাৰণে। আৰু এতিয়া মোৰ কাপোৰ অলপ ধুবলগীয়া আছিলে, কাপোৰখিনি ধুই ল'লোঁ। ধুই চাদৰ ওপৰত মেলিছোঁ, লৰালৰিকৈ মেলিছোঁ, যিহে ৰ'দ দিছে। আৰু এতিয়া দিনৰ ভাত সাজ ৰেডি কৰিছোঁ। আৰু যিহেতু কচু খাবলৈ ইচ্ছা গ'ল আজি, সেইটো কাৰণে বাৰীলৈ গৈ কচু এমুঠি বুটলি আনিলোঁ। আনি এতিয়া কচু ভাজিবলৈ লৈছোঁ। আৰু এইফালে মাটি দালি তিয়াই ৰাখিছিলোঁ, মাটি দালি এখন বনাব লাগিব। তাৰপিছত এইফালে বুট আৰু আলু, ঢেকীয়া এনেদৰে ভাজিম। আৰু এতিয়া কাম বন কৰি আজৰি হ'লোঁ, প্ৰায় 2টামানেই বাজিব হ'ল। আৰু এফালে এতিয়া যাবলগীয়া আছে, বেলেগ ক'তো নহয়, আমাৰ ওচৰতে মানে লগৰ কেইজনমানৰ সৈতে গোট খাই লৈ আমি বিহুত মানে প্লেন এটা বনাইছিলোঁ যে আমি কিবা এটা বিহুত খাম, গতিকে এতিয়া সেইটোকে আয়োজন কৰা হৈছে। বিশেষ তেনেকুৱা নহয়, লুচি ভাজি খাম বুলি ভাবিছিলোঁ। আৰু আপোনালোকক গৈ পাই দেখাম বাৰু আমিনো কেনেদৰে আয়োজন কৰিছোঁ। এতিয়া ওলাওঁ। আৰু ইজনী আমাৰ টিকলিজনী আহিলে মোক মাতিবলৈ, মই ওলামহে, এতিয়া যোৱাই নাই নহয়, ওলাই লওঁ, তাৰপিছত যাম দুইজনী দেই। তাৰপিছত এতিয়া ওলাই লওঁ, তাৰপিছত গৈ পাই আপোনালোকক দেখাম বাৰু। আৰু এতিয়া আমি আহি আছোঁ, গৈ পামগৈ এতিয়া, বেছি দূৰ নাই। আৰু এতিয়া ইয়াক সকলো কামত লাগি আছে। আৰু এতিয়া এয়া সকলো খাবৰ কাৰণে বহিছে, যিহেতু অলপ টাইম হ'ল আৰু আন্ধাৰেই হ'বৰ হ'ল, গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। আৰু পুনৰবাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।